বেলেগ পিঠা নহ'লেও অকল তেল দিয়া পিঠা দুটামান হ'লেও বনাই দিব লাগিব দেই মা। মিঠাতেল কিনিবলৈ পইচা নাই যদি মই আনি দিম নহয়, আপুনি কেলৈ চিন্তা কৰিব লাগে। আইও হয়নে বোপাই, দেখিছে মোৰ ল'ৰা সৰু হৈ থকা নাই, ঘৰলৈ বজাৰ কৰিবলৈ পৰা হ'ল। আনিবি দে বোপাই, আনিবি। থোৱা হ'লহে আৰু তোমাৰ পুতেৰক লৈ বাম ফিতাহীখন মাৰি থাকিবলৈ। কালি বৰশী বোৱা প্ৰতিযোগিতাত জিকি ননয় ৩,০০০ টকা পোৱা নাছিলে জানো? সিহঁত তিনিওটাকো কিবা এটা দিলে চাগে আৰু লগৰ বুলি। সেইকেইটা টকাই তই কেইদিন মিঠাতেল আনিবি জনা আছে। ব'ল সোনকালে ধান চাই আহোগে। অ গুটি, ধান চাবলৈ যাওঁ নি? আমিও গৈছো ৰ। ঐ সোনকালে ব'ল, আহি আকৌ বজাৰলৈও যাব লাগিব নহয়। পটাপট গাহৰিজনী কাটি কুটি বিকি আকৌ ঘৰলৈ মাংসও আনিব লাগিব নহয় বিহু বুলি। এই দেখিছেনে, ধানবোৰ থোক ওলাইছে যদিও বৰ কষ্টতহে ওলোৱা যেন লাগিছে অ' নে কি? চাওকচোন, মাজে মাজে দেখোন এইবোৰ ওলোৱাই নাই ধান। নোলাবই নে ভগৱানেহে জানে আৰু দেই। অ' মা, ধানবোৰ নোলালে কি হ'ব? আমি ক'ৰ পৰা চাউল পাম ভাত খাবলৈ? কিনি খাব লাগিব আকৌ উপায়। বজাৰৰ পৰা দাম দি বাৰীৰ বস্তু বাহানি হাঁহ কুকুৰা বিকি যিকেইটা পইচা পাওঁ গোটেইকেইটা চাউলকেই কিনি খাওঁতে যাব। যদিহে ধান বেয়া হয়, ঘৰৰ কাৰণে বেলেগ বস্তু বাহানি কিনিবই নাপাম একো। সেইকাৰণে মই কৈ থাকোঁ সদায় ভাত কমকৈ খা বুলি। এনেই কৈ নাথাকোঁ নহয়। এনেই এগাল ভাত খাই কিডাল কৰিছ বাৰু? কমকৈ খাবি আজিৰ পৰা, আৰু পাৰিলেতো দিনত এসাঁজহে খাবি। বাকী সাঁজ ৰুটি চুটি বনাই খাব লাগে আৰু দিনত কিবা এটা। হৈছে থক। আমাক কোৱাৰ আগতে আপুনি নিজে থাকি দেখুৱাওকচোন। দিনটোত এসাঁজ ভাত খাই এসাঁজ ৰুটি খাব লাগে কথা ক'বলৈ আহিছে। আমি হ'লে নোৱাৰোঁ দেই। ভাতকেইটা ভালকৈ খাই আছোঁ বুলিহে আজিলৈকে ভগৱন্তই কোৱাত ভালদৰে জীয়াই আছোঁ। ভাত নাখাই মৰি গ'লেও ৰুটি খাই থাকিব নোৱাৰো হ'লে দেই আমি। ৰুটি? অ খুৰীদেউ, কাতি বিহু বুলিও ৰুটি বনাব নে কি আজি? যাম আকৌ নহ'লে গধূলি এটা। এইটো আকৌ ক'ৰ পৰা কি কথাখন কৈ আছে এই নহয় অ' মৰাটো এইটো ক'ৰ পৰানো ওলালি অ' এইটো ভুতুংকে। আমি বেলেগ কথা এটাহে পাতি আছিলোঁ। কাতি বিহু বুলি ৰুটি খাই নি অকৰাটো? লাগিলে আলু পিটিকা দি ভাত খাম। এনেও কাতি বিহু কঙালী বুলি কয়েই দেখোন। ককাই ভাই দুইটা ধান চাবলৈকে আহিলি হপায়। আমি চালোঁ, তহঁতে চাই থাক দেই, আমি গৈ থাকোঁ। অ খুৰীদেউ, ধান চাবলৈ বুলিয়ে আহিলোঁ। হ'ব বাৰু, গৈ থাকক। মই পটকৈ গাটো তিয়াই তুলসী ভেটিটোকে তুলি লওঁ। গুটি, তই যা গোপাল দাইটিহঁতৰ ঘৰৰ পৰা কোলা তুলসী পুলি এটা আনগে ধুনীয়া চাই। আহি মুখ হাত ধুই চাহ খাবি। তাৰপিছত মা পিঠা কেতিয়া বনাব? সোনকালে বনাওক না। পিঠাখিনি খুন্দি লওক না আগতে। তাৰপিছত বাকী কাম চব মই কৰি দিম। ভেটিটো মই তুলি দিম, আপুনি পিঠাখিনি খুন্দি লওক না প্ৰথমতে। গুটি, তই ৰাতিপুৱাই মোৰ মাথাটো খোৱা আৰম্ভ নকৰিবি কিন্তু। মই জানো নহয় কোনটো কাম কেতিয়া কৰিব লাগে। মই কৰিম নহয়। যিটো কৰিবলৈ দিছোঁ তোক সেইটো কৰ। পিঠা চাউল তিয়াই থৈছোঁ, ৰ'দ ওলালে ৰ'দত দিমহে এতিয়া। ৰাতিপুৱাৰ পৰা অকল পিঠা যা পটাপট আনগে তুলসী পুলি। বাপেক পুতেক দুয়োটাই পলালে বাপেকে। খং নেদেখুৱালৈকে কামবোৰ মনতে নপৰে। ময়ো কম বস্তু নহয়। চালা, সেই পেটুলিজনী সঁচাকৈ বৰ হাৰামি দেই। খাই গাহৰিজনী। আজি কি হ'ল গম পাইছেনে নাই? মই প্ৰথমতে ককাহঁতৰ ঘৰলৈহে গৈছিলোঁ, নগেন ককাহঁতৰ ঘৰলৈ, তুলসী পুলি বিচাৰি। বগা তুলসী চবৰ ঘৰতে আছিলে। মায়ে আকৌ মোক কোলা তুলসীহে নিবলৈ কৈছিলে। সেইকাৰণে ককাহঁতৰ ঘৰলৈ গৈছিলোঁ। গৈ দেখিলোঁ সেইদিনা এটা বৰশীত 10 টকা লোৱা সেই গাহৰিজনী সেইজনী ৰৈ আছে একেবাৰে তুলসী পুলিখিনিৰ ওচৰতে। মই ক'লোঁ, মায়ে পুলি এটা নিবলৈ দিছে, মোক কোলা তুলসী পুলি এটা দিয়ক। অঁ, তাৰপিছত তোক কি পুলি নিদিলে নে কি? ৰ আকৌ, তই কথাটো শুনি ল। তাৰপিছত সেইজনীয়ে বোলে এটা তুলসী পুলিত 30 টকাকৈ লাগে। এনেকুৱা খং উঠিছিলে নহয় মোৰ। মাত চাত নামাতি চিধাই তহঁতক দেখি ৰাস্তালৈ গুচি আহিলোঁ। মোৰ লগৰ কোনোবা হোৱা হ'লে আজি বিহু দিনাই বিহু দেখুৱাই দিলোঁহেঁতেন। চালা, ডাঙৰ মানুহ বুলিহে একো নক'লোঁ আজি। 30 টকা নে এটা তুলসী পুলি? ৰাম ইয়াৰ পৰা কেলে পইচা খুজিছে জানো নাই সৰু? কেলে সি চাকৰি কৰে নেকি? মানুহবোৰে আকৌ চাকৰি কৰা মানুহবোৰৰ পৰাহে হকে নহকে পইচা খুজি থাকে চল পালেই। সেইটো বাৰু হয়, কিন্তু ইয়াৰ পৰা আকৌ বেলেগ কাৰণতহে খুজিছে। কেলেই লক্ষী পূজাৰ দিনা ডাঙৰ মাছ পাই প্ৰতিযোগিতাত জিকি 3,000 টকা পাই থোৱা নাই জানো আমাৰ ননয়? সেইকাৰণে খুজিছে আকৌ। অঁ, সেইটো কথা নি? মই আকৌ কথাটো এতিয়াহে গম পাইছোঁ। খুজিবতো আকৌ ইয়াৰ পৰা পইচা। মা, অঁ মা, আনিলোঁ তুলসী পুলি। পিঠা বনাই হ'লনে? ক'ত থওঁ এইটো? অঁ, এইটো আহি ওলালেহে দেখোন। মই ভাতৰ চৰুত পাতিছোঁহে। ভাতকেইটা হয় মানে শান্তিয়ে নিদিব এতিয়া। গৈছিলেহে।
পটাপট ভাতকেইটা সিজাই এইবাৰ পিঠাখিনিকে পুৰি লওঁ পাই, শাক পিছতো সিজাম। নহ'লে পিঠাৰ লোভত ল'ৰা ৰাতিপুৱাই কাৰ ঘৰলৈ লৰ মাৰে ঠিকেই নাই। অমা হ'লনে পিঠা? ই নাই হোৱা মানে। হে অমা এতিয়ালৈকে নাই বনোৱা যে? ননুহঁতৰ বোলে কালিয়ে বনালে। মই তুলসী পুলিটো অনাৰ পিছত আপুনি পিঠা দিম বুলি কৈছিলে দেখোন। দিয়ক ক, নহ'লে মই ননুহঁতৰ ঘৰতে খাওঁগৈ আপুনি নবনাই যদি। অলপ ধৈৰ্য ধৰ, ভাতকেইটা নমাই পিঠাখিনি পুৰি দিম। তই অহাৰ পিছত গৰমে গৰমে খাবি বুলিহে বনোৱা নাছিলোঁ। আৰু বিহুৰ দিনৰ ৰাতিপুৱা ৰাতিপুৱা লোকৰ ঘৰলৈ গৈ আমনি কৰি নাথাকিবি। এইখিনি সময়ত চবেই কাম কৰি থাকে, ঘৰত থাক। হ'ব তেতিয়াহ'লে। আজি মই পিঠা খাম। আজি মাহী থকা হ'লে কিমান যে ভাল লাগিলেহেঁতেন, দুয়োটাই খুব ফূৰ্তি কৰিলোহেঁতেন। গুটিমা, তুলসী ভেটিটো হ'ল দেই, মচি কাচি লোৱাহি নিজে। গৈছোঁ। মাৰ কামবোৰ দেখিছ? ইমান কাম ৰাতিপুৱাৰ পৰা। এই ভাত বনা, এই চাহ বনা, এই পিঠা পুৰ, এই পথাৰলৈ যা। দেখিছই, হ'লেও তোৰ উৎপাত নুগুচে। অমা নহ'লে এটা কাম কৰক, পিঠাখিনি কেনেকৈ বনাব লাগে মোকে শিকাই দিয়ক। মই বনাম নহয় নিজে, আপুনি তেতিয়া বেলেগ কাম কৰিবগৈ পাৰিব। তই পিঠা সিজাবি নে মোক কাম বঢ়াবি ভালকৈ জনা আছে। এইবোৰ ল'ৰা বুজাই একো লাভ নাই, ক'লো এটা বুজিলে এটা। আজি পিঠা খাবলৈ পাওঁ নে নাপাওঁ ঠিক নাই, ক'লেও বা গ'লগৈ আকৌ। চবেই দেউতাটো পাই হৈছে, পিঠা বনাম বুলি লৈছিলে নহয়, আকৌ কৈ দিলে কিবা এটা। ঘৰৰ একমাত্ৰ ল'ৰাটো হৈ পিঠা দুটামান খাবলৈ বিহুৰ দিনত ইমানকৈ যুঁজি থাকিবলগীয়া হৈছে। মাহী থকা হ'লে মোক কেতিয়াবাই পিঠা বনাই খোৱালেহেঁতেন। দিনৰ পৰা শুই শুই এতিয়ালৈকে গধূলি হৈ গ'ল। মই যে ইয়াত শুই আছোঁ কাৰো খবৰেই নাই। কিন্তু এতিয়ালৈকে পিঠা হ'লে দেখা দেখিয়ে নাই। বনালেই নে নবনালেই নে ভগৱানেহে জানে। পিঠা পোৱা গোন্ধত নাকত আহি নেলাগিলেই। কি কৰিলে ভগৱানেহে জানে। ৰাতিপুৱাতে গৈ ননুহঁতৰ ঘৰতে খাই অহা হ'লে ভাল আছিলে। এনেই মাক কৈ থাকিলোঁ ৰাতিপুৱাৰ পৰা, এতিয়ালৈকে পিঠা এটা নিদিলে খাবলৈ। ঐ পগলা, তই আকৌ ইয়াত কি কৰি আছ? তই দিনটো ঘৰৰ ভিতৰতে সোমাই থাকিলি মানে? মই আকৌ তই ননুহঁতৰ লগত খেলিবলৈ গ'লি বুলিহে ভাবিছিলোঁ। দিনটো মই কামৰ পৰা আজৰি নাপালোঁ, এইডালে আকৌ শুই থাকিবলৈ পাৰিলেহে দিনটো। তই পটাপট উঠিয়া, নহ'লে এনেকুৱা কাণ চেপা খাবি নহয় তই এতিয়া। পাকঘৰতে পিঠা বনাই থোৱা আছে, যেইটা খাওঁ খাই লগে যা। তাৰপিছত তুলসী গুৰিলে আহ, চাকি দিবলৈ হ'ল। আচল কথাটো মায়ে এতিয়াহে কৈছে, পিঠা বনাই থৈছে মানে মোলৈ। কেনেকুৱা খামগৈ নহয় এতিয়া। পিঠা খাবলৈ নাপায় গোটেইটো উগলা পগলা, দিনটো ৰুমৰ ভিতৰতে সোমাই থাকিলে। এইবাৰ মোক কোনে পায়, গোটেইখিনি লৈ ল'মগৈ এতিয়া। মা দেউতা আহি পোৱাহি নাই ন? দেউতা পথাৰলৈ গ'ল চাকি দিবলৈ, আহি পাওঁতে ভালে সময় লাগিব চাগে। দে দুয়োটাই সেৱা কৰোঁ। কৃষ্ণ।